নমস্কাৰ বন্ধুসকল আৰু আজি মই ALIA ফকাছে আপোনালোকলৈ লৈ আহিছো এটা সুন্দৰ টপিক এটা সুন্দৰ প্রাণায়াম যাৰ জৰিয়তে আপোনালোকৰ দেহৰ এটা বহুত ভয়ানক বেমাৰ এটো আপুনি ঠিক কৰিব পাৰিব আৰু এই বেমাৰটো হৈছে উচ্চ ৰক্তচাপ বৰ্তমান সময়ত এই উচ্চ ৰক্তচাপ প্ৰায় সকলো ঘৰে ঘৰে দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ টেনচন খাদ্য বা বিভিন্ন কাৰণত আমাৰ এই উচ্চ ৰক্তচাপটো বৰ্তমান সময়ত বৃদ্ধি পাই গৈছে গতিকে আপোনালোকৰ এই উচ্চ ৰক্তচাপটো কমাব পাৰে মানুহে কি খায় মেডিচিনবোৰ খায় যাৰ ফলত আমাৰ মেডিচিনটো খোৱাৰ ফলতো আমাৰ কি নহয় কম একেবাৰে কমি নাযায় এটো থামি থাকে কিন্তু একেবাৰে কমি নাযায় গতিকে আপোনালোকে এই আজি মই যেটো যোগা দেখুৱাম আপোনালোকৰ আগত সেই প্রাণায়ামৰ জৰিয়তে আপোনালোকৰ দেহৰ উচ্চ ৰক্তচাপ বেমাৰটো একেবাৰে নাইকিয়া কৰিব পাৰিব গতিকে বন্ধুসকল পলম নকৰি আজি মই আপোনালোকৰ আগত প্ৰ্যাকটিক্যালটো দেখুৱাব চেষ্টা কৰিম গতিকে বলক প্ৰথমে যিকোনো আসনত বহি লব আৰু মই বহিছো পদ্মাসনত প্ৰথমে সো হাতৰ মধ্যমা আৰু তৰ্জনী আঙুলি ভাঁজ কৰি হাতৰ তলুৱাত লগাব এতিয়া বুঢ়া আঙুলিটোৰে সো নাকৰ পিন্ধা বন্ধ কৰি বাও নাকেৰে লাহে লাহে বায়ু আকৰ্ষণ কৰিব অৰ্থাৎ দীঘলীয়াকৈ উশাহটো ল'ব বায়ু আকৰ্ষণ শেষ হোৱাৰ লগে লগে অনামিকা আৰু কনিষ্ঠ আঙুলিৰ দ্বাৰা বাও নাকৰ পিন্ধা বন্ধ কৰি সো নাকেৰে লাহে লাহে বায়ু এৰি দিব বায়ু এৰি দিয়া শেষ হোৱাৰ পিছত আকৌ সো নাকেৰে বায়ু আকৰ্ষণ কৰিব বায়ু আকৰ্ষণ শেষ হলে বুঢ়া আঙুলিৰে সো নাকৰ পিন্ধা বন্ধ কৰি বাও নাকেৰে লাহে লাহে বায়ু এৰি দিব এই প্ৰক্ৰিয়াটো 5 পৰা 10 মিনিট কৰিব কিন্তু তাতকৈ বেছি সময় কৰিলেও ইয়াৰ ক্ষতি নাই বাও নাকেৰে উশাহটো দীঘলীয়াকৈ এৰি প্রাণায়ামটো শেষ কৰিব গতিকে বন্ধুসকল আপোনালোকে দেখিলে মই এই প্রাণায়ামটো কেনেদৰে কৰিলো প্ৰথমতে আপোনালোকে প্রাণায়ামটো ষ্টাৰ্ট কৰোঁতে বাও নাকেৰে উশাহটো ল'ব প্ৰথমতে বাও নাকেৰে উশাহটো লৈ কেনে সো নাকেৰে উশাহটো যিমান পাৰে সিমান এৰি দিব আকৌ সেই প্ৰক্ৰিয়াটো পুনৰ উল্টাকৈ কৰিব এবাৰ সো নাকেৰে উশাহটো দীঘলকৈ লৈ কিনে বাও নাকেৰে উশাহটো এৰি দিব এই প্ৰক্ৰিয়াটো প্ৰায় 5 পৰা 10 মিনিট সময় কৰিব আৰু যাৰ ফলত আপোনালোকৰ দেহত দেখিব যে উচ্চ ৰক্তচাপটো লাহে লাহে কমি আহিছে কিন্তু আপোনালোকে এই প্রাণায়ামটো ৰাতিপুৱা ৰেগুলাৰলি কৰিব আৰু এই প্ৰক্ৰিয়াটো ৰেগুলাৰলি কৰাৰ ফলত আপোনালোকৰ দেহৰ উচ্চ ৰক্তচাপটো একদম কমি যাব গতিকে বন্ধুসকল এই সুন্দৰ টিপছটো লৈ আহিছোঁ উচ্চ ৰক্তচাপত যাতে আপোনালোকে কেতিয়া ভুগি থাকিব নালাগে গতিকে বন্ধুসকল এইটো সদায় ট্ৰাই কৰক এই অনুলোম বিলোম প্রাণায়ামৰ জৰিয়তে আমাৰ দেহৰ যিবোৰ স্নায়ু আছে এই স্নায়ুবোৰ সজীৱ হৈ উঠে যাৰ ফলত এই স্নায়ুবোৰে পুনৰতুনে কাম কৰিবলৈ শক্তি পায় গতিকে বন্ধুসকল বিশেষ দীঘলীয়া নকৰো সদায় সুস্থ থাকক সুখী থাকক আৰু আনকো সুখী কৰিবলৈ যত্ন কৰক বন্ধুসকল আজিলৈ ধন্যবাদ